এইভাগ প্ৰতিমূৰ্তি আমি আজি 14 দিন ধৰি লাগি আছোঁ। প্ৰায় 12 ফুট উচ্চতাৰ হয়। এইভাগ তেখেতৰ প্ৰতিমূৰ্তিভাগ বহিব আপোনাৰ বিশ্বনাথ চাৰিআলিৰ নিৰ্দিষ্ট এক স্থানত। আৰু ৰাইজে বিশ্বনাথ চাৰিআলিৰ ফালে গ'লে বা বিশ্বনাথ চাৰিআলিৰ পৰা আহিলে ধুনীয়াকৈ সুন্দৰভাৱে প্ৰত্যক্ষ কৰিব পৰাকৈ মানে তেখেতক স্থাপন কৰা হ'ব। আৰু মোৰ লগত আমাৰ স্থানীয় দাদা কেইজন আছে, ভাইটি 3জনকে ধৰি লৈ দাদা 2জন আছে, মোৰ লগত 5জন। আমি একেৰাহে অহৰ্নিশা আমি কামত ব্যস্ত হৈ আছোঁ। আপোনাৰ ৰাতিপুৱা 9 বজাৰ পৰা গধূলা 5-6 বজালৈকে কৰোঁ। তাৰপিছত 1-2 ঘণ্টা ৰেষ্ট লৈ আকৌ কৰোঁ। কেতিয়াবা 1টাও বাজি গৈছে, কেতিয়াবা আপোনাৰ 10টা বজাতো এৰি দিবলগীয়া হৈছে। এনেকুৱা ধৰণে আমি কামখিনি চলাই লৈ গৈ আছোঁ। কিমান পাৰিছোঁ কিমান নোৱাৰিছোঁ সেয়া ৰাইজে ক'ব। আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ যাতে জুবিন দা, আমাৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দা হৈ উঠে। সকলো বস্তু আমাৰ ইয়াত উপলব্ধ নহয়। আমি গুৱাহাটীৰ পৰা বহুতখিনি বস্তু আনিবলগীয়া হৈছে। আৰু এটা কথা, বিশ্বনাথ চাৰিআলিৰ উপৰিও আমাৰ নাহৰকটীয়াত এভাগ বহিব আৰু লখিমপুৰতো এভাগ স্থাপনৰ কাৰণে আগবাঢ়ি আছে। আৰু বহুত সংখ্যক লোকে আমাক ইতিমধ্যে যোগাযোগ কৰি আছে, কিন্তু তেখেতলোকৰখিনি ইতিমধ্যে আমাৰ ফাইনেল হোৱা নাই কথাখিনি। ইয়াৰ আগতে মই জুবিন দাক লগ পাইছিলোঁ আজি 2 বছৰমানৰ আগতে শিমলুগুৰি এক অনুষ্ঠানত তেখেতক লগ পাইছিলোঁ। তেতিয়া তেখেত আহিব বুলি গম পাই মই 2 দিনৰ ভিতৰতে এভাগ হাফ প্ৰতিমূৰ্তি মই নিৰ্মাণ কৰি নিজ হাতেদি তেখেতক প্ৰদান কৰিছিলোঁ। এতিয়া তেখেতে একো কোৱা নাই, তেখেতে হাঁহিছে, খুব ভাল পাইছে। তই জীয়াই থাকোঁতেই মোৰ মূৰ্তিটো বনালেই বুলি তেতিয়া কওঁতেনে মই কৈছিলোঁ যে আচলতে উচিত ব্যক্তিজনক উচিত সন্মানটো মানে জীয়াই থাকোঁতেই দিবলৈ বিচাৰিছিলোঁ মই। আৰু সেইবাবেই মই তেখেতক দিছিলোঁ বুলি তেখেতক অৱগত কৰিছিলোঁ। জীয়াই থাকোঁতেনে অকল মই যে জুবিন দাৰ প্ৰতিমূৰ্তিয়ে বনাইছোঁ তেনেকুৱা নহয়। জীয়াই থাকোঁতেনে মই আমাৰ শ্ৰদ্ধাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ এভাগ পূৰ্ণাংগ প্ৰতিমূৰ্তি মই 2017-18 চনতে মই তেখেতক নিৰ্মাণ কৰিছিলোঁ, কিন্তু তেতিয়া টকা পইচাৰ অভাৱত মই সম্পূৰ্ণকৈ উলিয়াব নোৱাৰিলোঁ। কিন্তু এতিয়া মই সম্পূৰ্ণ কৰিম বুলি মনতে এটা সিদ্ধান্ত লৈছোঁ। আৰু ভূপেন হাজৰিকা, বিৰচা মুণ্ডা, গণেশ কুটুম, ৰামপতি ৰাজখোৱা, বহুখিনি প্ৰতিমূৰ্তি ইতিমধ্যে মই নিৰ্মাণ কৰিছোঁ।